হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেলৱে গ্ৰুপ ডি এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিবোৰ কুৱেশ্যন নেক্সট এক্সামত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। চ' ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে এটা লাইক কৰি দিব, লগতে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ কুৱেশ্যন এনচাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকক আৰু অধিক কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 হৈছে, কোনখন নদীৰ ওপৰত মেট্ৰোৰ বান্ধ অৱস্থিত? অপশ্যন এ দিছে গোদাবৰী, অপশ্যন বি দিছে কাবেৰী, অপশ্যন চি দিছে কৃষ্ণা, অপশ্যন ডি দিছে মহানদী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো হৈছে কাবেৰী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 2 হৈছে আপোনালোকৰ হাকা নৃত্য কোনখন দেশৰ লগত জড়িত? অপশ্যন এ দিছে অষ্ট্ৰেলিয়া, অপশ্যন বি দিছে চীন, অপশ্যন চি দিছে আমেৰিকা, অপশ্যন ডি দিছে নিউজিলেণ্ড। তো আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে নিউজিলেণ্ড, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 3 হৈছে ৰেলৱে বৰ্ডৰ বৰ্তমান অধ্যক্ষ কোন? অপশ্যন এ দিছে সতীশ কুমাৰ, অপশ্যন বি দিছে জয়া ব্ৰহ্মা সিংহা, অপশ্যন চি দিছে বিনয় কুমাৰ ত্ৰিপাঠী আৰু অপশ্যন নম্বৰ ডি দিছে অনিল কুমাৰ লাহোটি। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে সতীশ কুমাৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 4 হৈছে ৰাষ্ট্ৰসংঘৰ বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হৈছিল? অপশ্যন এ 2 ফেব্ৰুৱাৰী, অপশ্যন বি 3 মাৰ্চ, অপশ্যন চি 22 এপ্ৰিল আৰু অপশ্যন ডি 5 জুন। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে 3 মাৰ্চ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। তো আপোনালোকে কুৱেশ্যনখিনি নোটছ বনাই যাব, আপোনালোকৰ পিছলৈ কামত আহিব। 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন আছিল? এ দিছে এম.এছ. স্বামীনাথন, বি দিছে মহাত্মা গান্ধী, চি দিছে জৱাহৰলাল নেহৰু, ডি দিছে নৰমান বৰলাও। তো এতিয়া আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে এম.এছ. স্বামীনাথন, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 6 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন দেশত পুঁজিবাদী অৰ্থনীতি ব্যৱস্থা আছে? অপশ্যন এ দিছে উত্তৰ কোৰিয়া, অপশ্যন বি দিছে চীন, অপশ্যন চি দিছে ভাৰত, অপশ্যন ডি দিছে আমেৰিকা। তো অপশ্যন নম্বৰ ডি যিটো আছে আপোনালোকৰ আমেৰিকা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। আৰু আপোনালোকৰ ভাৰতো হৈছে এখন সমাজবাদী ৰাষ্ট্ৰ আৰু চীন আৰু ভাৰত হৈছে আপোনালোকৰ সমাজবাদী। তো আপোনালোকে এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7 হৈছে পাৰমাণৱিক ৰিয়েক্টৰ আৱিষ্কাৰক কোন? ইয়াতে দিয়া আছে আপোনালোকৰ অপশ্যন এ দি আছে আলবাৰ্ট আইনষ্টাইন, দিয়া আছে আপোনালোকৰ বি দিয়া আছে এনেৰিকো ফেৰ্মি, চি দিছে মেগৰিছ কুৰি আৰু ডি দিছে নিলছ বৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে এনৰিকো ফেৰ্মি, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 8 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰৰ সৰ্ববৃহৎ অংগটো কোনটো? এ দিছে কলিজা, বি দিছে ছাল, চি দিছে কিডনী আৰু ডি দিছে অন্তৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে ছাল, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 9 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় নৌ সেনাৰ সংগ্ৰহালয় ক'ত অৱস্থিত? এ দিছে মুম্বাই, বি দিছে দিল্লী, চি দিছে হাৰিয়ানা, ডি দিছে বিশাখাপট্টনম। তো ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে বিশাখাপট্টনম, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 10 হৈছে সংস্কৃত ভাষাত বৰ্ণৰ সংখ্যা কিমানটা? তো এতিয়া আপোনালোকৰ অপশ্যন এ দিছে 39টা, অপশ্যন বি দিছে 15টা, অপশ্যন চি দিছে 45টা আৰু অপশ্যন নম্বৰ ডি দিছে 25টা। তো আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে 39টা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 11 নম্বৰ কুৱেশ্যনটো হৈছে সেউজ বিপ্লৱৰ পিতৃ কোন আছিল? তো ইয়াতে এ দিছে এম.এছ. স্বামীনাথন আৰু বি দিছে মহাত্মা গান্ধী, চি দিছে জৱাহৰলাল নেহৰু আৰু ডি দিছে ডক্টৰ নৰমান বৰলাও। যদি আপোনালোকক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন সোধে তেনেহ'লে আপোনালোকে কি জানিব? এম.এছ. স্বামীনাথন হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ। যদি আপোনালোকক অনলি সেউজ বিপ্লৱৰ পিতৃ কোন হয় সোধে তেনেহ'লে আপোনালোকে লিখিব লাগিব বা ৰাইট অপশ্যনটো হৈছে আপোনালোকৰ ডক্টৰ নৰমান বৰলাও। তো এইজন হৈছে সেউজ বিপ্লৱৰ পিতৃ আৰু আনহাতে এম.এছ. স্বামীনাথন হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ। তো আপোনালোকে মনত ৰাখিব। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডি, ডক্টৰ নৰমান বৰলাও। 12 নম্বৰ কুৱেশ্যনটো হৈছে ফেচবুকৰ প্ৰতিষ্ঠা বছৰ হ'ল? এ দিছে 2000, বি দিছে 2001, চি দিছে 2003, ডি দিছে 2004।
4 তো এটা আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে 2004 এইটো হৈছে আপোনালোকৰ ফেচবুকৰ প্ৰতিষ্ঠা বছৰ তো আপোনালোকে অপশ্যন নম্বৰ ডিটো হৈছে আপোনালোকৰ কাৰেক্ট কুৱেশ্যন নম্বৰ 13 হৈছে টেলিফোনৰ আৱিষ্কাৰক কোন আছিল তো ইয়াতে অপশ্যন এ দিছে থমাছ এডিসন অপশ্যন বি দিছে গ্ৰাহাম বেল অপশ্যন সি দিছে জেমছ ৱাট অপশ্যন ডি দিছে মাইকেল ফাৰাডে তো এটা আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে গ্ৰাহাম বেল এইটো হৈছে আপোনালোকৰ এই কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যন 14 নম্বৰ কুৱেশ্যনটো হৈছে ৰামায়ণক আন কি নামেৰে জনা যায় ইয়াতে এ দিছে ধৰ্মশাস্ত্ৰ বি দিছে আদি কাব্য সি দিছে বুধ কাব্য আৰু ডি দিছে নৱকাব্য তো এটা আপোনালোকৰ মনত ৰাখিব অপশ্যন বি যিটো আছে আপোনালোকৰ আদি কাব্য এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন অপশ্যন নম্বৰ বি হৈছে আপোনালোকৰ কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যন 15 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন শাসকক দ্বিতীয় শাহজাহান বুলি কোৱা হৈছে অপশ্যন এ দিছে ফৰিউদুল্লাহ অপশ্যন বি দিছে ঔৰংগজেব অপশ্যন সি দিছে বাহাদুৰ শাহ প্ৰথম আৰু অপশ্যন ডি দিছে জাহাংগীৰ শাহ তো এটা আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে অপশ্যন নম্বৰ এ আপোনালোকৰ যিটো আছে ৰফিউদ্দৌলা তো এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন অপশ্যন নম্বৰ এইটো হৈছে আপোনালোকৰ কাৰেক্ট 16 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াতে এ দিছে ইন্দিৰা গান্ধী বি দিছে জয়ললিতা অপশ্যন সি দিছে সুচেতা কৃপনালী আৰু অপশ্যন ডি দিছে মমতা বেনাৰ্জী ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ সি যিটো আছে সুচেতা কৃপনালী আৰু এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন অপশ্যন নম্বৰ সি হৈছে কাৰেক্ট 17 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত চালবাই সন্ধি স্বাক্ষৰিত হৈছিল ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে 1803 অপশ্যন বি দিছে 1802 অপশ্যন সি দিছে 1779 আৰু অপশ্যন ডি দিছে 1782 তো আৰু আপোনালোকৰ অপশ্যন ডি যিটো আছে 1782 এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন অপশ্যন ডিটো হৈছে আপোনালোকৰ কাৰেক্ট 18 নম্বৰ কুৱেশ্যনটো হৈছে পটলৰ জলাশয় ৰোগৰ কাৰক কি বা কাৰণ কি ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে জিংকৰ অভাৱ অপশ্যন বি দিছে বৰণৰ অভাৱ অপশ্যন সি দিছে তামৰ অভাৱ আৰু অপশ্যন ডি দিছে মেংগানিজৰ অভাৱ তো এটা আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে মেংগানিজৰ অভাৱ এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন অপশ্যন নম্বৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট কুৱেশ্যন নম্বৰ 19 হৈছে উইকিপিডিয়াৰ প্ৰতিষ্ঠা বছৰ হ'ল অপশ্যন এ 2001 অপশ্যন বি 2004 অপশ্যন সি 2006 আৰু অপশ্যন নম্বৰ ডি হৈছে 2010 তো এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ যিটো আছে 2001 এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন 20 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো অনুচ্ছেদত মুখ্য নিৰ্বাচন আয়ুক্তৰ কথা উল্লেখ কৰা হৈছে অপশ্যন এ দিছে 368 অপশ্যন বি দিছে 231 অপশ্যন সি দিছে 129 আৰু অপশ্যন ডি দিছে 324 তো এটা আপোনালোকৰ অপশ্যন ডি যিটো আছে 324 এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন মনত ৰাখিব 21 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো গেছ মানুহৰ শ্বাস প্ৰশ্বাসত সৰবৰাহ হয় অপশ্যন এ দিছে নাইট্ৰজেন অপশ্যন বি দিছে হাইড্ৰজেন অপশ্যন সি দিছে কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি দিছে অক্সিজেন তো এইটো সকলোৱে জানে আমি শ্বাস প্ৰশ্বাসত কি কৰোঁ কাৰ্বন ডাই গেছ উলিয়াই দিওঁ সৰবৰাহ কৰোঁ তো আপোনালোকৰ অপশ্যন নম্বৰ সি যিটো আছে এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন 22 নম্বৰ কুৱেশ্যনটো হৈছে অক্টোপাছ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত ইয়াতে অপশ্যন এ দিছে মলুস্কা অপশ্যন বি দিছে সৰীসৃপ অপশ্যন সি দিছে আৰ্থ্ৰপডা আৰু অপশ্যন ডি দিছে এটাও নহয় তো এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে এ নম্বৰ যিটো আছে মলুস্কা এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন 23 নম্বৰ কুৱেশ্যনটো হৈছে অৱশিষ্ট পৰ্বতৰ এটা উদাহৰণ হ'ল অপশ্যন এ দিছে নীলগিৰি অপশ্যন বি দিছে হিমালয় অপশ্যন সি দিছে সতপুৰা অপশ্যন ডি দিছে কিলিমজাৰো তো এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি যিটো আছে আপোনালোকৰ সতপুৰা এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন 24 নম্বৰ কুৱেশ্যনটো হৈছে নিয়ন্ত্ৰণ আইন অৰ্থাৎ ৰেগুলেটিং এক্ট কিমান চনত গৃহীত হৈছিল
এতিয়া অপশ্যন নম্বৰ এ দিছে 1765, অপশ্যন বি দিছে 1773, অপশ্যন চি দিছে 1784 আৰু অপশ্যন ডি দিছে 1793। এতিয়া আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে 1773 এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 25 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? ইয়াতে অপশ্যন এ দিছে সুকুমাৰ সেন, অপশ্যন বি দিছে অনুপ চন্দ্ৰ পাণ্ডে, অপশ্যন চি দিছে অজয় ভূষণ পাণ্ডে আৰু অপশ্যন ডি দিছে ৰাজীৱ কুমাৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে ৰাজীৱ কুমাৰ এইটো হৈছে ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়োগ। তো অপশ্যন নম্বৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট। যদি আপোনালোকক ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত সোধে তো আপোনালোকে লিখিব বা অপশ্যন চুজ কৰিব লাগিব, তেতিয়াহ'লে এ নম্বৰ অপশ্যন যিটো আছে আপোনাৰ সুকুমাৰ সেন, তেওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী নিৰ্বাচনী আয়ুক্ত। আপোনালোকে এইটো মনত ৰাখি থৈ দিব। 26 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ দিছে ইন্দিৰা গান্ধী, অপশ্যন বি দিছে প্ৰতিভা পাটিল, অপশ্যন চি দিছে সোনিয়া গান্ধী, অপশ্যন ডি দিছে মীৰা কুমাৰ। এটা আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে প্ৰতিভা পাটিল। অপশ্যন নম্বৰ বি হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। যদি আপোনালোকক ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী সোধে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? ইন্দিৰা গান্ধীটো আপোনালোকে চইচ কৰিব লাগিব। 27 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? অপশ্যন এ দিছে বুধ, অপশ্যন বি দিছে শনি, অপশ্যন ডি দিছে মংগল আৰু অপশ্যন ডি দিছে ইউৰেনাছ। তো এতিয়া আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে বুধ এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 28 নম্বৰ কুৱেশ্যনটো হৈছে ৰেলৱে সুৰক্ষা বাহিনী অৰ্থাৎ RPF কেতিয়া স্থাপন হয়? অপশ্যন এ দিছে 1853 চন, অপশ্যন বি দিছে 1957, অপশ্যন চি দিছে 1925, অপশ্যন ডি দিছে 2013। এটা অপশ্যন নম্বৰ বি যিটো আছে 1957 এইটো আপোনালোকে মনত ৰাখিব, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। 29 নম্বৰ কুৱেশ্যনটো হৈছে ৰক্তত অক্সিজেন ক'ত সংৰক্ষণ হয়? অপশ্যন এ হিমোগ্লোবিন, অপশ্যন বি প্লাজমা, অপশ্যন চি শ্বেত ৰক্তকণিকা, অপশ্যন ডি প্লেটলেট। তো ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ যিটো আছে হিমোগ্লোবিন, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 30 হৈছে আপোনালোকৰ অৰ্থাৎ শেষৰ কুৱেশ্যনটো হৈছে ভিটামিন ডি ক'ত পোৱা যায়? অপশ্যন এ দিছে ফল মূলত, অপশ্যন বি সূৰ্যৰ পোহৰত, অপশ্যন চি পানীত আৰু অপশ্যন ডি শাক পাচলিত। তো এইটো আপোনালোকে কমেণ্ট কৰি ক'ব ক'ত পোৱা যায় ভিটামিন ডি, এইটো আপোনালোকে কমেণ্ট কৰি ক'ব, এইটো আপোনালোকৰ বাবে হোমৱৰ্ক।